Hi everyone, welcome to my technical Limta channel. So friends, আজিৰ এই ভিডিওটোত মই WhatsAppৰ এনেকুৱা এটা ট্ৰিক্সৰ বিষয়ে ক'ম যিটো ট্ৰিক্স আপুনি হয়তো কেতিয়াবা নহলে কেতিয়াবা আপুনি ভাবিছে আপোনাৰ WhatsAppৰ সেট কৰিব কিন্তু আপুনি নাজানে কেনেকৈ সেট কৰিব। সব এই ট্ৰিক্সটো কি হ'ল? এই ট্ৰিক্সটো হ'ল যে আপুনি কাৰোবাৰ ষ্টেটাস চেক কৰিব কিন্তু সেইজন মানুহে গম নোপোৱাকৈ। তো এইটো সেট কৰিবৰ কাৰণে আপুনি কি কৰিব লাগিব? ফাৰ্স্ট অফ অল আপুনি WhatsAppটো ওপেন কৰিব। WhatsAppটো ওপেন কৰি ইয়াতে 3 ডট আছে ইয়াতে ক্লিক কৰিব। ক্লিক কৰি চাওক ইয়াতে সেটিংস আছে সেটিংসত ক্লিক কৰিব আকৌ ক্লিক কৰাৰ পাছত চাওক ইয়াতে আছে একাউণ্টত আপুনি ক্লিক কৰিব একাউণ্টত ক্লিক কৰি চাওক ইয়াতে আছে প্ৰাইভেচিত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পাছত চাওক ইয়াতে আছে একেবাৰে তলত আছে চাওক ইয়াতে আছে ৰিড ৰেচিপিটস ইয়াতে আপুনি কি কৰিব এইটো যদি অপচন এনেকুৱা থাকে আপোনাৰ তেনেহলে আপুনি এইটো কি কৰিব যদি ডিসেবল থাকে তেনেহলে কি কৰিব আপুনি এনেবল কৰি দিব তেতিয়া কি হ'ব আপুনি যদি কাৰোবাৰ ষ্টেটাস যদি চেক কৰে তেনেহলে সেইজন মানুহে গম নাপাব তো আজিৰ ভিডিওটো যদি কিবা নহলে কিবা শিকিব পাৰিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শেয়াৰ কৰিব